হেল্ল' বন্ধু বান্ধৱীসকল, ইলোৰা চেনেললৈ স্বাগতম জনাইছোঁ। আজি আহক আপোনালোকক মই দেখুৱাওঁ আভা আই ডি কেনেকৈ বনায়। তাৰ আগতেই আপোনালোকে জানি ল'ব লাগিব আভা আই ডি মানে কি। আভা আই ডি মানে হ'ল আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট। এই হেল্থ একাউণ্টটো কেনেকৈ বনায় আৰু ইয়াৰ পৰা আমাৰ কি কি লাভ হ'ব চাওঁ আহক। এইটো তোমালোকে নাভাবিবা যে কাৰ্ড হয় এখন, ইয়াৰ পৰা কিবা আমি পইচা পাতি পাম বুলি নাভাবিবা। ইয়াৰ পৰা আমি কি পাম, আমাৰ লাভটো কি হ'ব, আমি যে হস্পিটেলত গ'লে মানে লম্বা লাইন পাতি থাকোঁ ন, কিহৰ কাৰণে, এই যে টিকেটটো বনাবৰ কাৰণে। আৰু তাৰপিছতে কি হয়, আমি যেতিয়া তাত ৰিচিপশ্যনিজনে লিখে, কেতিয়াবা আমি যিটো নাম কওঁ তাৰ সেই নামটো স্পেলিংটো ভুল কৰে, হয়নে, বয়স কোৱা ভুল কৰে, বা হেৰি কি কয় মোবাইল নাম্বাৰটোকে বা এড্ৰেছটোকে কোৱা ভুল কৰে, হয়নে। তো সেইটো কাৰণে এতিয়া কি হ'ব, আমি যে আই ডিটো বনাইছোঁ, আমাৰ মানে চব কামবিলাক ডিজিটেল হ'ব। আমি তেতিয়া লাইন পাতিব নালাগে। তাত মানে এটা ছিষ্টেম আপডেট কৰি আছে, যিটো ছিষ্টেমত মানে আমি জাষ্ট আমাৰ যিটো মোবাইল, এতিয়া আমি যিটো মোবাইল নাম্বাৰ ইউজ কৰিলোঁ আৰু যিটো আমাৰ আধাৰ কাৰ্ড, বেমাৰ হ'লে আমি হস্পিটেললৈ সেই আধাৰ কাৰ্ডটো আৰু মোবাইলটো হাতত লৈ গ'লে হৈ যাব। তাতে আমি আৰু লাইন পাতি থিয় হ'ব নালাগে, মানে আমাৰ পৰিশ্ৰমটো কমটি হ'ব, তাৰপিছতে সময়টো আমাৰ কম লাগিব। নহ'লে এতিয়া লাইন পাতোতে এজনক 10-15 মিনিটকৈ লাগোতে কিমান সময় লাগি যায়, হয়নে। নতুন নাম এটা লিখিব, আকৌ বয়স লিখিব, এড্ৰেছ সুধিব, গোটেইবিলাক কৰোঁতে টাইম লাগি যায়। তো সেইটো কাৰণে তাৰপিছত আৰু এটা আমাৰ সুবিধা হ'ব ইয়াত, এইটো আই ডি লৈ পিনে আমি যেতিয়া হস্পিটেলত যাম, বা সেই আই ডিটোতে কি হ'ব, আমাৰ যিখিনি ট্ৰিটমেণ্টখিনি গোটেইখিনি সেই আই ডিটোতে মানে ডিজিটেলি তাতে ষ্ট'ৰ হৈ থাকিব। আৰু তাৰপিছতে তোমাৰ যিখিনি আমি টেষ্ট কৰিম, ইয়াত ডিগবৈ চিভিলত আমাক যেনিবা কিবা এটা টেষ্ট কৰিব দিলে, তাৰ ৰিপৰ্টছখিনি, তাৰপিছতে সেইখিনি চব তাতে কি ট্ৰিটমেণ্ট, আমাৰ বৰ্তমান কি বেমাৰ হৈছিলে সেই ট্ৰিটমেণ্টবিলাক আৰু সেই টেষ্টৰ ৰিপৰ্টবিলাক চব তাতে মানে ডিজিটেলি ষ্ট'ৰ হ'ব। তাৰপিছত আমি যদি ইয়াতকৈ আৰু আগলৈ যদি আমি ক'ৰবাত আৰু ট্ৰিটমেণ্ট কৰিবলৈ যাওঁ, ধৰা তিনিচুকীয়া গ'লোঁ, ডিব্ৰুগড় গ'লোঁ, বা গুৱাহাটীত গ'লোঁ, য'তে নাযাওঁ বাহিৰত মানে, তেতিয়া কি হ'ব, আমাৰ সেই আই ডিটোৰ থ্ৰুতে আমাৰ যিখিনি আগৰ যিখিনি বেমাৰ হৈছিলে সেই বেমাৰ আজাৰখিনি আৰু তাৰ যিখিনি আমি কি কি ৰিপৰ্টছ, আমাৰ কি কি ট্ৰিটমেণ্ট, সেই গোটেইখিনি সেই আই ডিটোতে সোমাই থাকিব। তো এতিয়া আমাৰ লাভ হ'ব কি, আমি কাগজ পত্ৰ কেৰি কৰিব নালাগে, আৰু আমি ঢেৰ কিবা কিবি মানে এতিয়া কাৰোবাৰ মিছপ্লেচো হৈ যায় কাগজ পত্ৰ, তেতিয়া তাত কি হ'ব, সেই গোটেই ডিজিটেলি তাত এই আই ডিটোত ভৰ্তি থাকিব, মানে তাত ষ্ট'ৰ হৈ থাকিব। আৰু আমি ক'ৰবাত গ'লে মানে আমাৰ মোবাইলটোৱে আধাৰখনে লৈ গ'লে হৈ গ'ল। ইয়াৰ বেনিফিটটো হ'ল সেইটো। এতিয়া আমি ষ্টাৰ্টিং কৰি আছোঁ, আৰু মানে লাহে লাহে যিখিনি আয়ুষ্মান আছিলে যে, আয়ুষ্মান যাৰ আছে অলৰেডি হেৰিটো তাৰ আই ডিটো ক্ৰিয়েট হৈ আছে, আৰু যাৰ নাই, আমি এতিয়া সৰু বাচ্ছাখিনি প্ৰায় কৰিছোঁ, আৰু যাৰ ৰেচন কাৰ্ডৰ নাম নাই তেওঁলোকৰখিনি কৰি আছোঁতো, তাৰমানে আয়ুষ্মানৰ অলৰেডি ক্ৰিয়েট হৈ আছে, আৰু যিখিনি নাই হোৱা সেইখিনি আমি এতিয়া কৰি আছোঁ। পালা দেই। আভা আই ডি ক্ৰিয়েট কৰিবলৈ হ'লে প্ৰথমতে আমি প্লে' ষ্ট'ৰত গৈ পিনে আভা এপ বুলি যিটো এপ ওলাব, এই এপটোত আমি ইনষ্টল কৰি ল'ব লাগিব। এইটো হ'ল ইনষ্টল বটন। আভা এপটো ইনষ্টল হৈ আছে এতিয়া। ইনষ্টল হোৱাৰ লগে লগে অ'পেন বটনটো ওলাব। অ'পেন বটনটো টিপাৰ লগে লগে এইটো পেজ ওলাব। ইয়াৰ পিছতে আমাৰ লেংগুৱেজ চিলেকশ্যন আহিব। আমি ইংলিছ লেংগুৱেজটো চিলেকশ্যন কৰি ল'ম। কৰাৰ লগে লগে আমি আই এগ্ৰী বটনটো আহিব। আই এগ্ৰীটো আমি টিপি দিম। তাৰপিছতে আমি লগ ইন কৰি ল'ব লাগিব। লগ ইন কৰাৰ লগে লগে আমাৰ মোবাইলৰ স্ক্ৰীণত এনেকুৱাকৈ আহিব ৰেজিষ্টাৰ আৰু ক্ৰিয়েট নাও। এতিয়া আমি কি কৰিম, ক্ৰিয়েট নাও, তাৰমানে আমি এতিয়া এই পেজটোত আভা আই ডি ক্ৰিয়েট কৰিব পাৰিম। এতিয়া ক্ৰিয়েট নাও টিপাৰ লগে লগে এনেকৈ এটা অপশ্যন ওলাব আই ৱান্ট টু ক্ৰিয়েট আভা নাম্বাৰ, ক্ৰিয়েট ইয়ৰ আভা নাম্বাৰ বুলি আহিব। এতিয়া ক্ৰিয়েট ইয়ৰ আভা নাম্বাৰত আমি গোল থকা যিটো চাৰ্কল তাত আমি টিপি দিম। তাৰ লগে লগে কণ্টিনিউ টিপিব লাগিব। তাৰপিছত আমাক ইয়াত এণ্টাৰ ইয়ৰ আধাৰ নাম্বাৰ আহিব। যিজনৰ আভা বনাবলগীয়া তেওঁৰ আধাৰ নাম্বাৰটো ভৰাম, আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ তলত আই এগ্ৰী বক্সটো আমি টিপি দিম। তাৰপিছতে নেক্সটটো টিপি দিলে আমাৰ এইটো পেজ ওলাব। এইটো পেজত OTP অন মোবাইল নাম্বাৰ লিংক টু আধাৰ, আৰু নহ'লে আছে ফেচ অথ, এই দুটা অপশ্যন আছে। OTP যিটো আধাৰৰ লগত লিংক আছে সেই মোবাইল নম্বৰটোলৈ OTPটো যাব, আৰু নহ'লে বা যদি মোবাইল নম্বৰ নাথাকে আমি ফেচত কৰিব পাৰোঁ। এতিয়া আমি OTP অপশ্যনটো টিপি দিলে নেক্সট এনেকৈ আধাৰ লিংক মোবাইলটোলৈ OTP গুচি যাব। তাৰপিছত আমি ইয়াত 6টা অংকৰ OTPটো এণ্টাৰ কৰিব লাগিব। OTPটো ভৰাবলৈ আমাক মাত্ৰ 1 মিনিটৰ সময় দিব, মানে 60 ছেকেণ্ড। তাৰ লগে লগে আমি ভৰাই নেক্সটটো টিপিব লাগিব।
নেক্সটটো টিপাৰ লগে লগে ইয়াত আমাক এটা মোবাইল নাম্বাৰ বিচাৰিব, যিটো মোবাইল নাম্বাৰ আধাৰ লিংক মোবাইল হয়। আধাৰ লিংক মোবাইলটো হ'লে মানে তেওঁৰ আৰু আমাক OTP প্ৰয়োজন নহয়। যদিহে তেওঁ আধাৰ লিংক মোবাইলটো নাথাকে, ফেচ অথ কৰাৰ পিছত আমি বেলেগ নম্বৰ ভৰালে তাতো এটা OTP আহিব। এতিয়া মই এইটো আধাৰ লিংক মোবাইলটো ভৰোৱাৰ কাৰণে ইয়াত কোনো OTP নাহে। এতিয়া যিহেতু মই নতুনকৈ এপছটো ডাউনলোড কৰিছিলোঁ, সেইটো কাৰণে ইয়াত অল এলাউ কৰিব লাগিব। অল এলাউ কৰাৰ লগে লগে ডাউনলোড কাৰ্ড বুলি আহিব, নহ'লে বেক টু লগইন বুলি আহিব। এতিয়া ডাউনলোড কাৰ্ড কৰাৰ লগে লগে অ'পেনটো টিপি আমি গেলেৰীত গৈ পিনে তেখেতৰ ID নাম্বাৰটো আমি লিখি ৰাখিব পাৰোঁ। এতিয়া আমি বেক বুটনত টিপি এনেকৈ নেক্সট আকৌ আৰম্ভণি পেজলৈ যাব পাৰোঁ আৰু নতুনকৈ আৰু এটা ID ক্ৰিয়েট কৰিব পাৰোঁ। ইয়াৰ মাজতে মই আপোনালোকক আৰু এটা কথা কৈ থওঁ যে মোৰ ভিডিঅ'টো যদি আপোনালোকে ফেচবুকত চাই আছে তেন্তে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু যদি ইউটিউবত চাই আছে তেন্তে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহক, আধাৰ লিংক যদি মোবাইলটো নাথাকে তেন্তে কেনেকৈ ফেচ অথ কৰিম তাকে দেখুৱাওঁ। প্ৰথমতে আমি আধাৰ নম্বৰ ভৰাই এনেকৈ দুটা অপশ্যন আমি পাম যে সেই অপশ্যনটোত আমি এতিয়া ফেচ অথটো টিপিব লাগিব। ফেচ অথটো টিপাৰ লগে লগে এনেকৈ কেমেৰাটো অন হ'ব আৰু ছোৱালীজনীৰ চকুৰ এনেকৈ মুখত ৰাখি এনেকৈ আমি ফেচ অথ কৰি ল'ব লাগিব। ছাকচেছফুল বুলি অহাৰ লগে লগে আমি ইয়াত আকৌ মোবাইল নাম্বাৰ ভৰাবলৈ আহিব। তেখেতৰ যিহেতু আধাৰ লিংক মোবাইলটো নাই, এতেকে আমি হাতত যিটো মোবাইল থাকে সেই মোবাইল নম্বৰটোকে ইয়াত এণ্টাৰ কৰিব লাগিব আৰু এটা OTP আহিব। সেই OTP অহালৈ আমি ৱেইট কৰিব লাগিব আৰু OTP 6টা অংকৰ OTPটো ভৰাম আমি। তাৰপিছত নেক্সট টিপিম। নেক্সট টিপাৰ লগে লগে এতিয়া তেওঁৰ আভা কাৰ্ডটো ডাউনলোড কৰিবলৈ আহি গ'ল। এতিয়া আমি অ'পেন কৰি গেলেৰীত তেওঁৰ আভা IDটো চাব পাৰিম। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো চাই লাভৱান হ'ব, নিজৰ ID ক্ৰিয়েট কৰাৰ লগতে আনকো সহায় কৰিব পাৰিব আৰু ডিজিটেল ইণ্ডিয়াৰ সুবিধা লাভ কৰিব পাৰিব। আজিলৈ ইমানতে সামৰিলোঁ। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। বাই বাই।